এনডিএ হিসাবে আমার প্রস্তুতি একেবারে সঙ্গত। এনডিএ হিসাবে আমি তিনিওটা দল এজিপি, বিজেপি আর ইউপিপিএল হিসাবে আমি মজবুত স্থিতিত আছো। আমার যেনেকে এই মুহূর্তলৈকে যিখিনি দলীয় কাম কাজ বা আমার এনডিএ হিসাবে যেনেকে কাম কাজ এইটোত আমি একেবারে শিওর যে আগন্তুক লোকসভা নির্বাচন সেই নির্বাচন কারো পক্ষত নাযায়, ভোটাৰটো আমাৰ এনডিএ পক্ষত আহিব আৰু আমি যেনেকৈ 70% ভোট শ্বেয়াৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম আৰু এনেকৈ এনডিএ হিচাপে আমি কোকৰাঝাৰ লোকসভাত এই সমষ্টিত আমি জিকি যাম। চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই অঞ্চলত 2020 চনৰ এটা শান্তি চুক্তি আমাৰ আন্দোলনকাৰীসকলৰ লগত নিশ্চয় কৰিছিলে। এনডিএপি 4টা কৈদ আৰু নিখিলৰ ছাত্ৰ সন্থা। তেখেতে এই অঞ্চলৰ বিষয়ে তেখেত ভালকৈ জানে। এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিব লাগে, এই অঞ্চলৰ উন্নতি ক্ষিপ্ৰত কৰিব লাগে। তাৰ কাৰণে তেখেতে ইয়াত শান্তি চুক্তি কৰিছিলে আৰু শান্তি চুক্তি কৰাৰ পিছত আজি এই অঞ্চল শান্ত হৈ হ'ল। এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি আমাৰ ভাতৃত্ববোধ সেইখিনি আজি ভালকৈ গঢ় লৈ উঠিছে আৰু সেইখিনি আমি আগলৈ লৈ যাব লাগে। তো ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ বিষয়ে তেখেত ভালকৈ জানে আৰু কোকৰাঝাৰবাসী ৰাইজ যোৱা 10টা বছৰে যেনেকৈ এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰাখি এই অঞ্চলৰ উন্নতি, এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিব লাগিছিল, কিন্তু যোৱা 10টা বছৰে কোকৰাঝাৰবাসী ৰাইজে সেইখিনি পাবলৈ সক্ষম হোৱা নাছিল। যাৰ কাৰণে আজি বিভেদকামী ৰাজনীতিত কোকৰাঝাৰবাসীয়ে আজি ফল নাযায়। তেখেতসকলে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু ইয়াৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে। তাৰ কাৰণে কোকৰাঝাৰবাসী ৰাইজ আজি প্ৰস্তুত হৈ আছে। অহা 7 মে তাৰিখে নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দিনটোহে তাত অপেক্ষা কৰি আছে। আৰু এনেকৈ এনডিএ হিচাপে আমাৰ যিখিনি আজিৰ তাৰিখতো যিখিনি মজবুত স্থিতি, সেই একে স্থিতি আমি অহা 7 তাৰিখলৈকে আমি সেইটো নিশ্চয় দেখাব পাৰিম। এনডিএ হিচাপে আজি যিখিনি মজবুতি আমাৰ যিখিনি প্ৰচাৰ চলি আছে, এই গোটেইখিনি চাই মেলি আমি চিয়'ৰ যে 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত নিশ্চয়কৈ আমি জিকি যাম। কোনোবা ষ্ট্ৰং হৈ নে দুৰ্বল হৈ আমি ক'ব নাযাওঁ, কিন্তু আমি এনডিএ হিচাপে 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা ষ্ট্ৰং নে দুৰ্বল সেইটো আৰু ক'ব লগা যিটো নাথাকে। সেইকাৰণে আমি চিয়'ৰ যে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ আৰু তেনেকৈ কোকৰাঝাৰ লোকসভা চিটটো আমি এনডিএ হিচাপে জিকিবলৈ গৈ আছোঁ। এই চান্স আজিৰ তাৰিখত নাই, কিয়নো আজি বিভেদগামী ৰাজনীতি কোনেও কৰিব নোখোজে। কাৰণ এটা সময় আছিল য'ত নেকি ইউপিপিএলৰ চৰকাৰ নাছিলে, তেতিয়া এই অঞ্চলৰ শান্তি নাছিল। এই অঞ্চলৰ মানে হাট দোকান পোহাৰবোৰ সন্ধিয়া 6টা বাজিলে বন্ধ হৈছিলে, কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে ৰাইজ বহুত শান্তিত আছে। ৰাইজৰ মানে সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা নিশ্চয় আহি গৈছে। যাৰ কাৰণে কোনোবা যদি ইয়াত বিভেদগামী এটা ৰাজনীতি কৰিব খোজে, আজিৰ তাৰিখত কোকৰাঝাৰবাসী ৰাইজে সেইখিনি কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, মোৰ দৃঢ় বিশ্বাস। আৰু এনেকৈ তেখেতসকলৰ যিখিনি ৰায়দান ভোটৰ যোগেদি নিশ্চয় সেই প্ৰতিটোতে তেখেতসকলে দিব, কোকৰাঝাৰবাসীয়ে দিব। আৰু এনেকৈ আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ সক্ষম হ'ম আৰু এনেকৈ আমি এনডিএ হিচাপে আমি কোকৰাঝাৰ চিটটো বা কোকৰাঝাৰ সমষ্টিটো আমি সুফলমে পাৰ কৰিব পাৰিম।